মজা না একদম টেষ্টি হয় আৰু মানে বহুতেই Hey friends, good morning. Hey বন্ধু বান্ধৱীসকল আজি ভাবিলোঁ ৰাতিপুৱাই মানে ব্লগটো বনাওঁ বুলি তো আপোনাৰ আজি মানে ৰ'দটো দিছে ধুনীয়াকৈ তো এতিয়াহে মই উঠিলোঁ এতিয়া ব্ৰাছ কৰি আছোঁ তো নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে মোৰ খবৰ বহুতেই ভাল আৰু এগেইন কৈছোঁ আপোনালোকক গুড মৰ্ণিং আপোনালোকৰ আজিৰ দিনটো ভালেই হওক তো তাৰে কামনা কৰিছোঁ আৰু এয়া চাওক পূৰা ৰ'দত বহি বহি ব্ৰাছ কৰি আছোঁ মই তো ব্ৰাছ কৰি ভাবিলোঁ অকণমান খোজ কাঢ়োঁ তো খোজকাঢ়ি ৰাস্তাৰ ফালে চাই আছোঁ আৰু এইফালে আহি গ'ল শাক বেপাৰী আৰু আপোনাৰ ফ্ৰেছ শাক লৈ আহে তো ভালেই এয়া চাওক আজিৰ আকাশখন ইমান ধুনীয়া লাগিছে ন চাফা একদম আৰু মই পূৰা খোজকাঢ়ি আছোঁ অকণমান খোজকাঢ়ি লওঁ ৰ'ব গাইজ তো ৰাতিপুৱা শুই উঠি খোজকাঢ়িলে ভাল লাগে কিন্তু ইমান টাইমো নহয় সেইকাৰণে ব্ৰাছ কৰিয়ে অকণমান ইফালৰ পৰা সিফালে গৈ আছোঁ আমাৰ এই ওচৰৰখিনিতে আৰু বেলেগত যোৱা নাই ক'তো এতিয়া মুখখন ধুই আহি গ'লোঁ আহি পেলাই এতিয়া পূৰা আপোনালোকক কওঁ আৰু মানে এতিয়া কিমান কাম আছে মোৰ মানে ঢেৰ কাম পৰি আছে তো মোৰ নিচিনা সকলোৰে চাগে এনেকুৱাই হয় ঘৰত যিবিলাকে থাকে তো এইবিলাকৰ চাগে এনেকুৱাই ৰাতিপুৱা উঠি সেইটোৱে টেনশ্যন মানে আপোনাৰ ৰন্ধা বঢ়া টিফিন দিয়া কাপোৰ নক'ব আৰু তো তাকে কৰোঁ আৰু ইয়াতে এনেকৈ থাকিলেতো নহ'ব তো কাম বন কৰোঁ আপোনালোকক দেখাই আছোঁ আজিৰ দিনটোতনো কি কৰোঁ ব্লগটো পূৰা শেষলৈকে চাব মোৰ নিচিনাকৈ কোনে বাৰু ৰাতিপুৱা উঠিয়ে পানী খাই কমেণ্ট কৰি জনাবচোন মই কিন্তু প্ৰত্যেক দিনে খাওঁৱেই আৰু খাব লাগে মই ভাবিলোঁ চাহ খাওঁ কিন্তু মোৰ ধুনুটো উঠাই নাই ন তাকে মাতি আহোঁ ৰ'ব এবাৰ কি বা কয় নুঠে ইমান এলেহুৱা হৈ গৈছে ক'ত হা বা খুন্তিয়ে একেবাৰে দুপৰীয়া হৈ গ'ল উঠা ঐ নুঠাই কিয় খাওঁ দে উঠা কি কৈছ বান্ধৱীসকল তো মোৰ মানে কাম ফাইনেলি আধা আধি হৈ গ'ল আৰু আপোনালোকক কৈছিলোঁ নহয় মানে মই কাপোৰ ধুম বুলি তো আপোনালোকক এবাৰ দেখাই দিছোঁ ৰ'ব মানে এইয়া চাওক আৰু এয়া মানে ঠাণ্ডাৰ কাৰণে পূৰা একদম মানে কম্বলবিলাক ৰ'দত দি দিছোঁ ইমান ঠাণ্ডা লাগে মানে ৰাতি আৰু ইয়াত চাওক আজি ৰ'দটো ইমান চোকা তো মজাও লাগিছে কিন্তু বেছি টাইম ৰ'দত থাকিলে একদম মানে গাটো একদম জ্বলি যোৱা যেন লাগে তথাপিতো আৰু ভালো লাগে তো এয়া চাওক কাপোৰ কানিৰ পৰা ধুই দিলোঁ এয়া আপোনালোকে দেখিছে এয়া চাওক এয়া পূৰা কাপোৰ ধুই দিলোঁ আৰু আপোনাৰ পৰা হৈ গ'ল এতিয়া কাপোৰ কানি ধোৱা আৰু এতিয়া সূৰ্য বেয়া একদম মানে আৰু নক'ব আৰু পূৰা একদম জ্বলি যোৱাৰ নিচিনা হৈছে কিন্তু উপায় নাই আৰু ৰ'দ দিলেও মানে আৰু লাগে আৰু ইমান ৰ'দ দিছে কিন্তু আৰু আপোনাৰ ৰ'দ নিদিলেও সিদিনা কৈছিলোঁ ৰ'দ নিদিলে কেনেকুৱা লাগে ঠাণ্ডাটো এই কি কৰিব আৰু মানুহৰ আৰু উপায় নাই আৰু মানুহৰ জীৱনৰ শান্তি নাই আৰু নে কি কয় গাইজ আৰু আপোনালোকক দেখুৱাই নে আমাৰ চৰাই দুটা চাওক বহুত দিন হ'ল এয়া হাই ক হাই দে হাই হাই তো কেনেকুৱা লাগিছে চৰাইবিলাক কমেণ্ট কৰি জনাবচোন বহুত দিন আপোনালোকক দেখুওৱা নাছিলোঁ তো আজি দেখাই দিলোঁ আৰু এতিয়া মই পূৰা একেবাৰে আহিলোঁ ভিতৰলৈ সোমাই আহিলে লাগে ঠাণ্ডা বাহিৰত গ'লে গৰম উপায় নাই গাইছ আৰু এতিয়া চাওক এইবিলাক আঁঠুৱা তৰা মানে এটা খোলাই নাই এনেকুৱাই আছে তো এতিয়া বিচনা এয়া বিচনাৰ অৱস্থা আপোনালোকে নাহাঁহিব এতিয়ালৈকে বিচনা তোলা নাই কিবা কিবি আৰু কাৰণ বাহিৰৰ কাম কৰি থাকিলে আৰু এইবিলাক কেতিয়া কৰিম তো এতিয়া কৰোঁ আৰু আপোনালোকক দেখাই আছোঁ চাহ পানী খালোঁ খাই গা পা ধুই এতিয়া গাবিলাক অকণমান কিবা দেউৰব গাইছ মানে পূৰা একদম গাবিলাক টানি নিচিনা কৰি আছে মানে এতিয়া ঠাণ্ডাৰ মানে অলপ পটককৈ মানে ড্ৰাই হৈ যায় আৰু স্কিনটো তো এতিয়া অকণমান কিবা কিবি বডি লোচন ঘঁহি পেলাই আপোনালোকক দেখাই আছোঁ তো ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক
বহি আছোঁ ৰ'দত আৰু পূৰা একদম চোকা ৰ'দ, তথাপিতো মানে অকণমান বিষ চিষ গাৰ কমিব বুলি পিকনিক খাই আহিলোঁ। অল গা বিষ গাইজ, পূৰা একদম এইখন ভৰিখন একদম মানে একদম চুব নোৱাৰি বিষত। সেইভাৱে ৰ'দতে বহি আছোঁ, অলপ বিষ কমাই যদি কমক। আৰু এতিয়া ৰ'দত বহি বহি খাম আমি কি? ৰবাব টেঙা। তো এতিয়া আমি ৰবাব টেঙা খাম, আৰু ডাঙৰ আৰু ময়ে আছোঁ অকলে, আৰু বেলেগ কোনো নাই। তো দুজনে খাম ৰ'দত বহি বহি, একদম মজাই বেলেগ লাগিব। আৰু আপোনাৰ ৰ'দৰ কাৰণে মই চকু একদম মেলিব পৰা নাই ভালকৈ, ইমান চোকা ৰ'দত বহি আছোঁ গাইজ, কি ক'ম আৰু। তো এতিয়া ৰবাব টেঙা খাম, আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া ৰবাব টেঙাৰ বাকলিখিনি গুচাই লওঁ ৰ'ব, তাৰে পিছত আপোনালোকক দেখাই আছোঁ, চাই থাকিব কেনেকুৱা জুতি লওঁ আজি। মানে কি হ'ল গাইজ, মোৰ মানে হাতখনতকৈ ৰবাব টেঙাটো বহুতে ডাঙৰ, মোৰ মানে আইডিয়াটো পোৱা নাই কেনেকৈ কাটিম কি কৰিম ভাবি পোৱা নাই। ফাইনেলি গাইজ মোৰ বাকলিখিনি কিবাকে গুচোৱা হ'ল, ইমান কষ্ট পাইছোঁ বাকলিখিনি গুচোৱাত মানে, কিন্তু উপায় নাই এতিয়া খোৱাৰ জুতিটোহে আৰু নে কি গাইজ। কিবাকে হ'ল দিয়ক গাইজ, কিবাকে হৈ গ'ল ফাইনেলি, আৰু এতিয়া আমি খাই আছোঁ। এইয়া মজা একদম টেষ্টি হয়, আৰু মানে বহুতেই মিঠা আছিলে। তো একদম সেইকাৰণে আৰু টেষ্টটো বেছি ভাল লাগিছে। এয়া চাওক, বহুত টেষ্টি বহুত। তো ৰবাব টেঙাৰ জুতি গৰম মানে ঠাণ্ডাৰ দিনত, বিশেষ কৰি ৰ'দত বহি খোৱাৰ মজাই বেলেগ। পূৰা ৰ'দ দেখিছেনে গাইজ, কেনেকুৱা লাগছে খাই? মজা। তো আজিৰ ব্লগটো ইমানেই আছিলে। তো বাই বাই ফ্ৰেণ্ডছ, লাভ ইউ অল, ভালেই থাকক সুস্থ থাকক, বাই, লাভ ইউ।